দীপাৱলী উপলক্ষে মই কোনো ৰাইজকে শুভেচ্ছা জনাইছোঁ। পোহৰ উৎসৱে যিদৰে তিৰিবুৰিয়ে থাকে পোহৰে যাতে আমাৰ জীৱনৰ উন্নতি হওক, সমাজখনৰ উন্নতি হওক, সমাজত থকা অপশক্তি আঁতৰি এখন সুন্দৰ সমাজ পাওঁ, তাকে আজি মংগলময় মুহূৰ্তত কামনা কৰিছোঁ। আজি কৃষক মৰ্চাই এটা ইনিচিয়েটিভ লৈছিল, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ৰাজ্যিক কৃষক মৰ্চাৰ সভাপতি দেৱজিৎ বৰা লগতে তেওঁলোকৰ সহযোগীসকলৰ সহযোগত আজি আমাৰ কেইবাটা ঠাইতো মাটিৰ চাকি ডিষ্ট্ৰিবিউশ্যনৰ এক কাৰ্যক্ৰম হৈছিলে। আজি ইতিমধ্যে আমাৰ ৰাজ্যিক কাৰ্যালয়ৰ এই পদূলিত কৃষক মৰ্চাৰ উদ্যোগত আমি কিছু সংখ্যক সন্মানীয় ব্যক্তিক মাটিৰ চাকি হাতত তুলি দিলোঁ। আশা কৰিছোঁ বিদেশী বস্তু বৰ্জন, স্বদেশী বস্তু গ্ৰহণ আৰু মোদী ডাঙৰীয়া দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰীৰ যি আগ্ৰহ যে আমি যিমান পাৰোঁ আমাৰ ঘৰুৱা প্ৰডাকশ্যন বৃদ্ধি কৰিব লাগে, স্থানীয় বস্তুক আমি প্ৰমোট কৰিব লাগে আৰু সেই নিমিত্তে এইবুলি আমি যি পট্ৰি বুলি কয় মৃৎশিল্পৰ লগত জড়িত ব্যক্তিসকলৰ উৎপাদিত সামগ্ৰী মাটিৰ চাকি আজি ইয়াত আমাৰ ডিষ্ট্ৰিবিউশ্যনৰ কাৰ্যক্ৰম লৈছিলে। আশা কৰিছোঁ শিল্পীসকলক আমি উদগনি দিম আৰু লগতে সমাজত স্থানীয় উৎপাদিত সামগ্ৰীৰ বজাৰখন যে আমি দখল কৰিব লাগে বা স্থানীয় সামগ্ৰী আমি ব্যৱহাৰ কৰিব লাগে সেই নিমিত্তে আমি সজাগতা কৰিছোঁ। আতচবাজীৰ ক্ষেত্ৰত কি ক'ব বিচাৰে, যিহেতু শব্দ প্ৰদূষণে চৰাই চিৰিকটি বহুত পোহৰ উৎসৱো পালন কৰিব লাগিব, দুয়োকুল মিলাই চলিব লাগিব। বহুত অতি আল্ট্ৰা ভাইৰাছ যিবিলাক আল্ট্ৰা মডাৰ্ণ বা চাউণ্ড হয় সেইবিলাকে সকলোকে ক্ষতি কৰে, বিশেষকৈ কাৰ্ডিঅ' বেমাৰ যিসকল আছে, হাৰ্টৰ বেমাৰ বুলি কয়, তেওঁলোকৰ আটাইতকৈ ক্ষতিকাৰক আৰু চাউণ্ড পলিউশ্যনো হয়। মই ভাবোঁ পোহৰ উৎসৱ আমি পালন কৰিবই লাগিব, মাটিৰ চাকি আমি জ্বলাবই লাগিব, এইটো এটা মাংগলিক অনুষ্ঠান উৎসৱটো আমি পালন কৰিব লাগিব। সকলো ক্ষেত্ৰত আমি কিছু আমি যদি আমি সতৰ্কতা অৱলম্বন কৰি আমি উৎসৱ বাকী পালন কৰোঁ নিশ্চয় সকলোৰে মংগল।